14 মাৰ্চ 2018 এই অভিশপ্ত দিনটোতে আমি হেৰুৱাবলগীয়া হ'ল ব্লেক হোল্ডৰ বিষয়ে আমাক বুজনি দিয়া ছাৰ ষ্টিভেন হকিংছক। তেখেত এজন বিশ্ববিখ্যাত বিজ্ঞানী আছিল। এয়াই নহয়, তেখেতে কেইবাখনো বিজ্ঞানৰ কিতাপ ৰচনা কৰিছিল। তাৰে ভিতৰত এ ব্ৰিফ হিষ্টৰী অফ টাইম, দ্য ইউনিভাৰ্চেল ইন এ আনাৰলেছ আৰু দ্য গ্ৰেট ডিজাইনিং। দৰাচলতে 3 বছৰ বয়সত এমিটৰফিলিক লেটেৰেচেছ জিলোৰেচেছ এলএছ নামৰ এবিধ ভয়ংকৰ বেমাৰত ছাৰ ষ্টিভেন হকিংছৰ আক্ৰান্ত হৈছিল। আৰু সেই সময়ত ষ্টিভেন হকিংছৰ পিতৃ মাতৃক ডক্টৰে কৈছিল যে ষ্টিভেন হকিংছ 2 বছৰ বা তাতোতকৈ 2.5 বছৰ বয়সে পৃথিৱীত জীয়াই থাকিব। দৰাচলতে ষ্টিভেন হকিংছ ব্ৰিটেইনত বাস কৰিছিল। এলবাৰ্ট আইনষ্টাইনৰ পাছত হকিংছ পৃথিৱীৰ ভিতৰত দ্বিতীয়জন বিজ্ঞানী হিচাপে চিনাকি হৈছিল। সেয়ে আমি সকলোৱে জানো যে এই পৃথিৱীত মানুহৰ শৰীৰৰহে মৃত্যু হয়, কিন্তু মানসিক আৰু চিন্তাধাৰণা কেতিয়াও মৃত্যু নহয়। এই অভিশপ্ত দিনত ষ্টিভেন হকিংছক শ্ৰদ্ধাঞ্জলি জনাই মোৰ এই ভিডিঅ'টো সামৰি মাৰিছোঁ। যদি মোৰ এই ভিডিঅ'টোত ক'ৰবাত কিবা ৰৈ গৈছে তেনেহ'লে মোক কমেণ্ট বক্সত নিশ্চয় ক'ব বুলি আশা কৰিলোঁ। ধন্যবাদ।